हेलो मोर मरমৰ गाइस की खबर इया देखिसे घৰৰ পৰা ওলাই আহি বাটতে ভিডিওটো আৰম্ভ কৰিছো আৰু আমি এতিয়া এফালে যাবলৈ ওলাইছো আৰু এইফালে জেঠাই আৰু মা আৰু ইজনী বায়ে লগ ধৰিছে এনিটো নাযাওয়ে আজি মই আহিছো মোৰ লগতে বৌ বুলি লগ ধৰিলে তো আমিও ভাবিলো বহুত দিন যোৱাই নাই বাহঁতৰ ঘৰত তো আজি যাওঁ বুলি ওলাই আহিছো আৰু আহি আধা বাট পালোহি আৰু এই পৰিবেশটো চাকচোন কিমান ধুনীয়া লাগিছে আমি আবেলি টাইমত আহিছো ইয়া মানুহবোৰৰ খেতি বাতি কৰি হৈছে আৰু এইফালে দেখিছেনে চাৰিওফালে সেউজীয়া দেখিবলৈ খুবেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেন্ট এটা কৰি গাইস এই ডাৱৰখিনি চাকচোন কিমান ওচৰত আছে আৰু ইমানেই গৰম দিছে সেইকাৰণে আমি ভাটি পেলাই আহিছো ইয়া বাকি দেখুৱাই আছো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই যাব এইফালে গাইস মই আগত আহি আছো মা আৰু বাহত পিছত আহি আছে আৰু এইফালে মোৰ চকুত কিবা এটা হৈছে সেইকাৰণে মই এনেকৈ ধৰি আহিছো এয়া মন্দিৰ ওচৰ পালোহি এয়া মন্দিৰ বিষ্ণু মন্দিৰৰ গেট হয় আৰু অলপ গলে বাহতৰ ঘৰটো পাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক বাহতৰ গাঁৱত সোমালো আৰু ইফালে বাহতৰ নামঘৰ আৰু এইখিনি ভিতৰখিনি চাওক আৰু এয়া সন্ধিয়াই হবৰ হলহি আমি খুজকাঢ়ি আহি থকাৰ কাৰণে বহুত সময় লাগিছে এখানে বাহতৰ গাঁওখন আৰু বেছি দূৰ নাই আৰু অলপ গলে পামগে আপোনালোকে ভিডিওটো চাই থাকক গাইস এফালে পাই গলোহি ঘৰ আৰু পুৰা সন্ধিয়া হৈ গৈছে এয়া অংগনাবাদী এফালে বাহতৰ দোকান আৰু এয়া মোৰ সৰু ভাগিন চেণ্ডেলৰ ওপৰত পূজা কৰিছে দেখিছেনে চেণ্ডেলৰ ওপৰত কব নাপায় নহলে হা शाबाश बेटा গাইস এয়া বাহতৰ ঘৰ আৰু এয়া এইফালে গৰু গাই বান্ধিছে বাহতৰ ঘৰত বা ভিন্দ ছোৱালী দুজনী শহু শাহু থাকে গাইস ঘৰ আহি পালোহি আৰু কাপোৰ কানি খলাই লওঁ ইফালে মোৰ ডাঙৰ ভাগিন বাকি ভিডিও কাইলৈ দেখুৱাই আছো The next day গাইস গা পা ধুই ভাত পানী খাই আহিলো আৰু আমাৰ ইয়াত তামুলুটি বাইদেউ
रुको जरा सबर करो তাই মোচন দেখিছেনে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ मेरे को जानता नहीं है গাইজ এফালে কঁঠাল কাটি আছে আৰু আমাৰ বাইদেৱে কঁঠাল খাবলৈ বহিছে চাওকচোন গাইজ এফালে মা আৰু ভাগিনে কঁঠাল খাব লৈছে মই নাখাওঁ ইমান গৰম পৰিছে গৰমত ভাত খাই আহি আকৌ কঁঠাল খাই আছে চাওকচোন গাইজ গৰমতে কি কৰি আছে চাওকচোন গাইজ আমি যাবলৈ ওলালোঁ আৰু মোৰ চকুত এটা আচিনা হৈছে এতিয়া ভাল হৈছে বাকী ডাঙৰ ভাগিনত দেখুৱাই আছোঁ তাই লাজ কৰে কেমেৰা আগত আহিবলৈ समझ रहे हो समझ रहे हो समझ रहे हो No. গাইজ দেখিছেনে কিমান লাজ কৰে তাৰ লাজতে ইফালে সিফালে ঘূৰি ফুৰিছে এফালে মাৰো ওলাই হ'ল আৰু এইজনী চাওকচোন লুকাই আছে কেনেকৈ चल झूठा গাইজ আমি যাবৰ কাৰণে বাটলৈ ওলাই গৈ আহিলোঁ আৰু এয়া সন্মুখৰখিনি চাওক এইফালে মায়ো আহি আছে তো গাইজ এফালে মা আৰু মই আহি আছোঁ আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবৰ বাবে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ বাই বাই